শিৱসাগৰত ছাত্ৰীক শিক্ষকে দিয়া অশ্লীল ইংগিতক লৈ উত্তাল পৰিৱেশ। গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিলে লম্পট শিক্ষকজনক। NCHত সংকটজনক অৱস্থাত শিক্ষকজন। গুৰু শিষ্যৰ পবিত্ৰ সম্পৰ্কত কালিমা সানিলে এজন শিক্ষকে। ছাত্ৰীক দিয়া অশ্লীল ইংগিতৰ অডিঅ' ক্লিপ ভাইৰেল কৰি শিৱসাগৰত উত্তাল পৰিৱেশ। ৰাইজৰ মাৰত ধৰাশায়ী হ'ল শিক্ষকৰ নামত কলংকৰ স্বৰূপ শ্ৰী শ্ৰী ঘাটপাৰ সত্ৰৰ বিভূতি মহন্ত। ছাত্ৰীক যৌন অভিসাৰৰ প্ৰস্তাৱ দি শিক্ষক এতিয়া AMCH চিকিৎসালয়ত। শিৱসাগৰৰ হাঁহচৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ 10ম শ্ৰেণীৰ ছাত্ৰীক অসমীয়া বিষয়ৰ শিক্ষকে ফোনত অশ্লীল ইংগিত দি গুৰুলা গুৰুলকৈ প্ৰহৃত হয়। শিক্ষাগুৰুৰ এনে কাণ্ড লজ্জাজনক। উল্লেখযোগ্য যে অতি দৰিদ্ৰ পৰিয়ালৰ পিতৃহীনা ছাত্ৰীগৰাকীয়ে শিৱকন্যাক নামৰ আত্মীয়ৰ ঘৰত বন কৰা ছোৱালী হিচাপে থাকি পঢ়া শুনা কৰি আহিছিল। ইয়াৰে সুবিধা লৈ ফোনত ছাত্ৰীগৰাকীক লম্পট শিক্ষকজনে কৰি আহিছিল অশ্লীলতাৰে ভৰা প্ৰস্তাৱ। আনহাতে এই অডিঅ' ক্লিপটো ৰাজহুৱা হোৱাত শিক্ষক বিভূতি মহন্তক 9 আগষ্টৰ নিশা 10 বজাত শিৱকন্যাকে মাতি নিয়াৰ লগতে ৰাইজে গুৰুলা গুৰুললৈ প্ৰহৃত কৰিলে। ইয়াৰ পিছত শিৱসাগৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। পিছত নিশাত ডিব্ৰুগড় AMCHলৈ স্থানান্তৰ হয় শিক্ষকজন। আনহাতে ছাত্ৰীগৰাকীৰ মাতৃয়েও চেৰেকাপাৰ আৰক্ষী থানাত শিক্ষক বিভূতি মহন্তৰ বিৰুদ্ধে কন্যাক যৌন নিৰ্যাতনৰ অভিযোগ তুলি এজাহাৰ দাখিল কৰিছে। কথা উলিয়াই দিয়ে মানে আৰু মই ছাৰক বেয়া বেয়া কথাবোৰ উলিয়াই দিয়ে ছাৰে। মই আৰু ছাৰক বুলি কৈ পিনি থৈ দিওঁ মানে। ছাৰে মানে মোক ছাৰে বিভূতি ছাৰ আৰু বেয়া বেয়া কথাবোৰ কয়, বেয়া বেয়া কাম কৰিম বুলি কয়। আৰু স্কুলত প্ৰশ্ন সুধিলে মানে এইটো ৰাতিকে ফোন কৰিবলৈ কয়। ৰাতিকে ঘৰত ফোন কৰিবলৈ কয়, ফোন কৰি পিনি ক'বলৈ কয় প্ৰশ্নটো। তাৰপিছত ফোন কৰি পিনি সুধিলে মানে বেয়া বেয়া কথাবোৰ কয়। আৰু লেবৰেটৰীত মাতি আনি মানে গাত চুৱে। তুমি ঘৰত আগতে কৈছিলানে? আগতে মই ঘৰত এবাৰ মাক কৈছিলোঁ মানে সেইটো কাৰণে বুলি ওচৰতে সিহঁতৰ ঘৰতে মই বোলো ছোৱালীজনী ভাল পঢ়া শুনা ভাল, বোলো তোমালোকে চাবা মেলিবা অকণমান সহায় কৰিবা সেইটো বুলি থৈছিলোঁ। তাৰপৰা তাই মোক স্কুলত মানে 2 দিন আহি ক'লে, মই কৈছোঁ মিছা কৈছে বুলি কৈছোঁ, ছাত্ৰই এনেকুৱা কথা কেলৈ ক'ব। তাৰপৰা মিছা বুলি ভাবিছোঁ। তাৰপৰা কালি আহিলোঁ সিহঁতৰ ঘৰত আহিছিলোঁ। আহোঁতে এনে ক'লে বোলে কথাটো শুনি পানিয়ে মানে সঁচা বুলি ভাবিছোঁ। কোনে কৰিছে? ছোৱালীজনীয়ে মোক ক'লে। কোনে কৰিছে? মাষ্টৰজনে। মাষ্টৰৰ নাম কি? বিভূতি ছাৰে বেয়া ব্যৱহাৰ কৰিছে ছোৱালীজনী। এতিয়া কি শাস্তি বিচাৰিছা? এতিয়া শাস্তিটো মানে মোৰ ফালৰ পৰা মই এতিয়া ছোৱালীজনীৰ কাৰণে এইটো মই সেইকাৰণে ইজহাৰখন দিছোঁ। থানাত এজাহাৰ দিব লাগিছোঁ। এতিয়া আৰক্ষীয়ে কি কৰে কৰিব আৰু আৰক্ষীয়ে কি কৰিব। ছাত্ৰীগৰাকীৰ আশ্ৰয়দাতা শিৱকন্যাকেও দাখিল কৰিছে আন এক এজাহাৰ। নিউজ ডেস্ক ৰিপৰ্ট, হেল্ল' অসম। সোণাৰীৰ এখন অন্যতম জাকত জিলিকা শিক্ষানুষ্ঠান এলিট একাডেমী, য'ত উন্নত মানদণ্ডৰ ছাত্ৰ ছাত্ৰীসকলক 13 বছৰ ধৰি শিক্ষাদান দি আহিছে। সুস্বাদু ম'ম' খাব বিচাৰিছে যদি সোণাৰীৰ ম'ম' পইণ্টলৈ আহক আৰু জুতি লগাই ম'ম' খাই যাওক। সোণাৰীৰ এখন তৃপ্তিদায়ক হোটেল হৈছে গোহাঁই হোটেল। আপুনিও আহক আৰু আনকো আনক। গোহাঁই হোটেল। ঐতিহাসিক শিৱসাগৰৰ দিখৌ দলঙৰ কাষতে আছে আদিত্য ডায়েগনষ্টিক এণ্ড হস্পিটেল, এখন উন্নত মানদণ্ডৰ চিকিৎসালয়, য'ত আছে 24 ঘণ্টাই চিটি স্কেন সেৱা, জৰুৰীকালীন সেৱা আৰু এম্বুলেন্স সেৱা। উন্নত মানদণ্ডৰ কাৰিকৰী পদ্ধতিৰে চিকিৎসা সেৱা আগবঢ়োৱা একমাত্ৰ নিৰ্ভৰযোগ্য চিকিৎসালয়খনেই হৈছে আদিত্য ডায়েগনষ্টিক এণ্ড হস্পিটেল।
মৃদুস্মিতা চাহপাত নামেই যাৰ পৰিচয়। উজনি অসমৰ আন এক অতুলনীয় তথা অনন্য সোৱাদযুক্ত সুগন্ধিত চাহপাত। যোৰহাটস্থিত বৰভেটাৰ জেল ৰোড চাৰিআলিৰ নিচেই সমীপত আমাৰ যোগাযোগৰ ঠিকনা 96131020